বোলো ভালে আছেনে আপোনালোক? আজি মানে গোসানী আকৌ এটা প্ৰগ্ৰাম আছে, তাকে কৰিবলৈ আহিছোঁ বুজিছে। এই ওচৰতে ফাংচন এখন পাতিছে, তাতে মানে তাইক গান গাবলৈ মাতিছে, তাকে লৈ আহিছোঁ। আপোনালোকেও শুনক, ময়ো এয়া ফ্ৰণ্টতে বহি লওঁ, আৰু নেদেখিম নহয়। আপোনালোকে মোৰ প্ৰগ্ৰামটো চাব দেই। মই মানে এটা সৰু ধুনীয়া গান শিকি আহিছোঁ, তাকে গাম আৰু যদি কিবা ভুল হয় ক্ষমা কৰি দিব দেই। বল গোসানী, সেয়া তোৰ নামটো এনাউন্স কৰি আছে। বল ইয়াৰ পৰা যাওঁ বল। মা ব'লা, তুমি আগতে বহি থাকিবা দেই, তোমাক নেদেখিলে মোৰ ভয় লাগি যাব যে। হ'ব দে, আগতে বহি থাকিম, তই চিন্তাই নকৰিবি। নমস্কাৰ, মোৰ নামটো গোসানী। মই আপোনালোকৰ আগত এটা ধুনীয়া গান গাবলৈ লৈছোঁ, সৰু ল'ৰা ছোৱালী গোৱা। যদি মোৰ ভুল হয় ক্ষমা কৰি দিব। একো নহয় দে, তই সৰু ছোৱালী নহয়, পাহৰি থাকিলে একো নাই দে। আকৌ পিছত তই এনেকৈ মাতিলে ভালকৈ গাবি, হ'ব? কাকজনী দুখ কৰিব নালাগে, একো নাই দে। কি কৰিব, মোৰ এজনী সৰু ছোৱালীজনী তেনেকুৱা এনি টাইম কান্দুকে থাকে। তাই মানে অলপ ভুল হৈ গ'ল যে, সেইকাৰণে আপোনালোকে পিছে সেই ভুলকণ ধৰি নাথাকিব দেই। কি কৰিব, পাহৰি থাকিলোঁ। আপোনালোকে মোক সেই ভুলকণ ক্ষমা কৰি দিব। মই এই অকণমান গোৱা গানখনকে কেনেকুৱা হৈছে মোক জনাব দিবচোন। মোক জনাই দিবলৈ আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, শ্বেয়াৰ কৰিব, লাইক কৰিব আৰু কাষতে থকা এই ঘণ্টা বটনটো দবাই দিব। আপোনালোকে নাপাহৰিব আকৌ, এই অকণমানি ছোৱালীজনীক অলপমান উৎসাহ দিবচোন। তাইক কেনেকৈ গান গায়, কি কৰে সেইবোৰ জানি থাকিব আৰু আমাকো জনাই থাকিব। আৰু ইউটিউব চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব দেই। আৰু কাষতে থকা বেল আইকনটো টিপি দিব আৰু লাইকো কৰি দিব, শ্বেয়াৰো কৰি দিব, বেলেগকো শুনাব। আপোনালোকেও মনোৰঞ্জন লওক, বেলেগকো লগাওক, ঠিক তেনেদৰে আৰু দেই। এতিয়া বাই বাই, আমি যাওঁগৈ। নাপাহৰিব কিন্তু দেই, বাই।